দতমা শিক্ষাখণ্ড অধীনত তেখেতসকলে ধৰ্ণা কাৰ্যসূচী হাতত চলাই আছে। মই ক্ষেত্ৰত পৰা মই পুনঃ জানিব বিচাৰিম তেখেতসকলে আজি ধৰ্ণা কাৰ্যসূচীটো ল'বলগীয়া হৈছে। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰ্ণা কাৰ্যসূচীটো কিয় হাতত ল'বলগীয়া হৈছে। নমস্কাৰ, আমি মানে 3 অক্টোবৰ চলি আছিল 19 তাৰিখে আমাৰ সঞ্চালক মহোদয়ে কথা দিছিল মানে আমাৰ মানুহখিনি বৃদ্ধি কৰিব। 12 তাৰিখে বাজেট আছিল, 12 তাৰিখে মানে আমাৰ প্ৰধানমন্ত্ৰী সংস্থাপন নল'লে, সেইকাৰণে আমি আৰু কাৰ্যসূচী চলাবৰ কাৰণে আমি চবকে কি কৰিছোঁ। আপোনালোকে যদি আপোনালোকৰ দৰমহাটো বৃদ্ধি নহয় তেতিয়াহ'লে আপোনালোকে কি কৰিব? আমাৰ দৰমহা বৃদ্ধি নহ'লে আমি আন্দোলন কৰিবৰ কাৰণে সাজু আছোঁ। অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ কি আহ্বান জনাব আপোনালোকে? ভাৰত চৰকাৰলৈ আহ্বান জনাইছোঁ। কামৰ বজাৰখিনি বেছি হৈছে, কামৰ বজাৰ বেছি হোৱাৰ কাৰণে আমাৰ মানুহখিনি অলপ বঢ়াই দিলে ভাল হয়। আমি অলপ টকাৰে মানে আমি কৰিবলৈ আমি ৱাৰ্কাৰৰ হয় 6,500 টকা, সহকৰ্মী হয় আমাৰ 3,250 টকা। সেইখিনি টকাৰে আমি ঘৰখন চলাব। অতিৰিক্ত কামৰ বজাৰখিনি আমাৰ লগত চাপি দিছে। মানে অতিৰিক্ত কামৰ সলনি আমি অতিৰিক্ত মজুৰিখিনি আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ যাতে আমাক দয়া কৰি আমাক অলপ মানুহখিনি বঢ়াই দিয়ে। সেইখিনি আমাৰ ভাৰত আৰু চৰকাৰৰ ওচৰত প্ৰাৰ্থনা থাকিল। পাৰ মাহে কিমান বিচাৰে আপোনালোকে? আমি পাৰ মাহে আমি বেছি বিচৰা নাই, আমি মাত্ৰ 12,500 টকাহে বিচাৰিছোঁ। আৰু কৰ্মীৰ কাৰণে 12,500 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা সেইখিনিহে বিচাৰিছোঁ। আৰু মিনি কৰ্মীৰ কাৰণে 10,000 টকা সেইখিনিহে বিচাৰিছোঁ, বেছি বিচৰা নাই। এনে দেখোন অসম চৰকাৰে অৰুণোদয়খিনি ঘৰতে বহি দেখোন অৰুণোদয় 12,500 দি আছে। আমি ইমান কষ্ট কৰি আছোঁ, কষ্ট কৰাৰ ফলতো আমাক মানে কি কৰি আছে, আমাক মাত্ৰ কৰ্মীখিনিক মাত্ৰ 6,500 টকা দিয়ে। ইমান দিনে ৰাতি আমি কাম কৰি আছোঁ, কামৰ বজা বহুত হৈছে। আমাৰ কামৰ বজা কি 8:30 বজাতে আহিব লাগে। বিটিআৰ চৰকাৰলৈ কি আহ্বান জনাব? বিটিআৰ চৰকাৰলৈ অনুৰোধ এটাই, আমাৰ মানে বিটিআৰ চৰকাৰখিনি আমাৰ খাদ্য যিখিনি আছে, খাদ্য বস্তুখিনি আছে, মালখিনি আমাৰ চেক চিষ্টেমত বনাব লাগে। আমাক ডাইৰেক্টলি এটা লেভেলত নালাগে, আমাক ডাইৰেক্টলি আমাক চেক চিষ্টেম বনাব লাগে। সেইটো মানে বিটিআৰ চৰকাৰৰ ওচৰত প্ৰাৰ্থনা। नोंथांमोना दिनै ICDS वर्कार बा हेल्पारफोरा दिनै धर्ना हाबाफारि सामलायदों, मा बुंनो बेनि सोमोन्दै? गोजोननाय थाबाय। जोंनि नैबे ICDS प्रजेक्ट दतमा ICDS प्रजेक्टआव जोङो धर्ना हाबाफारि लादों। मानो होनोबा जोंनि ICDS प्रजेक्टआ गोबां अल आसाम जोङो महिला हद' घन्टा दङ। जोङो प्रत्येक बोसोरावनो जोङो गोबां धर्ना होयो, गोबां आन्दलन खालामो, गोबां खार्यसुचि लानानै जोङो आन्दलन खालामो। नाथाय जोंनि खार्यसुचि बा जोंनि डिमान्डखौ अब्लाबो आसाम सरकारा गनाया। दा जोङो आसाम सरकारनि सायाव दुखु मोननाय दं। आसाम सरकारा जोंनि दाबिखौ माब्लाबाबो साक्सेसफुल खालामाखै। जोङो बोसोराव गोबां आन्दलन खालामबोबाय, डिमान्ड खालामबोबाय, अब्लाबो जोङो महिलाखौ अननानैबाबो जोंखौ एसेबो मेगन मैसोमनानैबाबो आसाम सरकार बिजेपि सरकारा जोंखौ नायसनाखै। बिनि थाखाय जोङो गोबां महिला जानानै अंगनबादि घन्टा जानानै जोंहा दुखु मोननाय दं। मा दाबि खालामो? दाबि खालामनाया जोङो गोबां दङ। जोंनि दाबियाव दरमहा बारायनाय, ग्रेजुवेटिखौ पास खालामनाय आरो प्रम'सन खालामनाय, अंगनबादिनिफ्राय सुपारभाइजाराव प्रम'सन जानाय, बेफोरखौ जोङो गोबां आरो पेन्सनारि खालामनाय, रिटायार पारसन खालामनाय बेफोरखौ जों लुबैदों। नाथाय सरकारा बिजेपि सरकारा जोंनि दाबिनायखौ एसेबो साक्सेसफुल खालायाखै। जों अंगनबादि वार्कार हेल्पारखौ नायसनाखैसै बिजेपि सरकारा। बे एसेल' दरमाहाजों नोंथांमोना न'खर सलायनायाव जेंना जेंगोना नुजायो। जों बे 10,000 रांजों न'खर संसार जेब्लाबो सोलिनो हाया। जोंहा महिलाफोरा गोबां न'खर संसार नायनांगौ जायो। जों अंगनबादि वार्कार हेल्पार जोंहा न'खर दं, फिसा फिसौ दङ। बे 10,000 रांजों माब्लाबाबो जों सोलिनो हाया न'खरखौ माब्लाबाबो। হয় সঁচাকৈ আজি দতমা শিক্ষাখণ্ড অধীনত থকা ইয়াত স্ব অংগনবাদী কৰ্মী ৱাৰ্কাৰ হেল্পাৰসকলে ইয়াত ধৰ্ণা কাৰ্যসূচী চলাইছে। তেখেতসকলৰ পৰা মই জানিবলৈ পাৰিলোঁ তেখেতসকলে যিটো সামান্য দৰমহা দি তেখেতসকলে ঘৰ সংসাৰখন চলাব নোৱাৰা বা হয় সঁচাকৈ তেখেতসকলে বহুত দিনৰ পৰা তেনেকুৱা কাৰ্যসূচী তেখেতসকলে চলাই আহি আছে। আজিলৈকে
তেখেতসকলৰ যিটো দাবী দাৱা আজিলৈকে পূৰণ হোৱা নাই তাৰ কাৰণে মই BTR চৰকাৰ আসাম চৰকাৰ SLS ভাৰত চৰকাৰলৈ মই এইটোকে আহ্বান জনাব বিচাৰে ভাৰত চৰকাৰে যাতে তেখেতসকলৰ স্মৰণ কৰি তেখেতসকলৰ যিটো দাবী দাৱা সেইটো পূৰণ কৰিব বা জলদিকে ইনিচিয়েটিভ লৈ তেখেতসকলৰ যিটো দাবী দাৱা এইটো পূৰণ কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।